হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। কৃষ্ণক এই ধাৰাবাহিকখন আপোনালোক সকলোৱে নিশ্চয় ভাল পায়। আৰু আজিখনতে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা দুখনত আপোনালোকে দেখিছে যে বিক্ৰমে কাকল নামৰ ছোৱালীজনীক মন্দিৰত গৈ বিয়া পাতে। আৰু বিক্ৰমে বিয়া পতাৰ পিছত ছোৱালীজনীক লৈ ঘৰলৈ গৈছে। আৰু যেতিয়া আইতাক আৰু বৰ্তাকে কৈছে যে কৃষ্ণৰ মৰা 2 দিন নহওঁতে তেওঁ এনেকুৱা কাম কৰিব নালাগিছিল। কিন্তু সাক্ষীয়ে আইতাক আৰু দেউতাকৰ আগত বুজোৱা কথা কৈছে বিক্ৰমে। ইফালে তৃষ্ণাক দিয়া ভিডিঅ'টো সম্পৰ্কে পুলিচক জনোৱাৰ কথা কৈছে তৃষ্ণাই মাহীয়েকৰ আগত। আপোনালোকে বাৰু এই সম্পৰ্কে কি ভাবে? যদি কথাটো তৃষ্ণাই পুলিচৰ আগত কয় তেতিয়া মাহীয়েক বিপদত পৰিব নেকি? মাহীক বিপদত পৰিব নপৰে আপোনালোকে তলত কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আজি আপোনালোকে দেখিবলৈ পাব যে কৃষ্ণক লুকুৱাই থোৱা ছোৱালীজনী দেউতাকে কৃষ্ণৰ কথা বাৰে বাৰে পুলিচৰ আগত কম বুলি কৈ আছে। বন্ধুসকল, আপোনালোকে কি ভাবে যদি পুলিচে কৃষ্ণক সন্ধান উলিয়াব পাৰে তেতিয়া কৃষ্ণক মৰাৰ আক্ৰমণকেইটাক ধৰিব পাৰিবনে? জানিবলৈ আপোনালোকে আজি খণ্ডটি চাওক। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহ ন'টিফাই হৈ থাকিব।